Hi my loves, you are watching Ayushman Bhava. এটা ৰিকুৱেষ্টেড ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ড্ৰাই হেণ্ডছৰ কাৰণে কি হোম ৰেমেডিজ আছে সেই বিষয়ে আলোচনা কৰিম। ড্ৰাইনেছ বুলি ক'লে আমি ভাবো যে আমাৰ ফেচিয়েল স্কিনখন অকল ড্ৰাই হয়, কিন্তু তেনেকুৱা নহয়। গোটেই বডিৰ স্কিন ড্ৰাই হ'ব পাৰে, অইলি হ'ব পাৰে, নৰ্মেল হ'ব পাৰে, নাইবা মিক্স হ'ব পাৰে। কিছুমান লোকৰ গাৰ কিছুমান অংশ ড্ৰাই হয় আৰু কিছুমান অংশ খুব অইলি হয়, আৰু সেইটোকে কয় মিক্স টাইপৰ স্কিন। ড্ৰাই ফেচিয়েল স্কিনৰ কেয়াৰ আপোনালোকে কেনেকৈ ল'ব, তাৰ হোম ৰেমেডি কি হয়, তাৰ ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ চেনেলত। সেই লিংকটো মই শ্বেয়াৰ কৰি দিম, আপোনালোকে চাই ল'ব। কিন্তু আজিৰ ভিডিঅ'টো স্পেচিয়েলি হেণ্ডৰ কাৰণে, মানে যদি আপোনালোকৰ হাতৰ স্কিনখন ড্ৰাই হয় তেতিয়াহ'লে কেনেকৈ আপোনালোকে ঘৰতে সেয়া যতন ল'ব পাৰিব সেই বিষয়ে আলোচনা কৰিম। আৰু এনেও 2019ৰ পৰা ক'ভিড ষ্টাৰ্ট হৈছে, 2019 ডিচেম্বৰ, বাট ইণ্ডিয়াত আহিছে 2020ৰ পৰা। তেতিয়াৰ পৰা আপোনালোকে নিশ্চয় চেনিটাইজাৰৰ পূৰা হেবিট হৈ গৈছে। বাহিৰলৈ ওলাই গ'লে চেনিটাইজাৰ আমি ইউজ কৰোঁ, ঘৰলৈ আহিলে চেনিটাইজাৰ ইউজ কৰোঁ, আৰু চেনিটাইজাৰত থাকে বহুত বেছি এলকহল, আৰু সেই এলকহলৰ কাৰণে আমাৰ হাতৰ স্কিনটো হৈ গৈছে খুব ডেমেজ। হাতৰ স্কিন হৈ গৈছে ৰুক্ষ, ড্ৰাই, একদম লাইফলেছ, আৰু সেইকাৰণে আমাৰ হাত দুখনক লাগে এক্সট্ৰা কেয়াৰ। আৰু ইফালে উইণ্টাৰ আহি আছে, উইণ্টাৰত ড্ৰাইনেছটো থাকেই। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এই ভিডিঅ'টোত মই খুব ইজি হোম ৰেমেডি দেখুৱাম, ষ্টেপ বাই ষ্টেপ। আপোনালোকে যদি এই ষ্টেপকেইটা ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকৰ হাত দুখন খুব কোমল হৈ পৰিব, আৰু আপোনালোকৰ হাত দুখনৰ স্কিন হৈ পৰিব বেবী স্কিনৰ নিচিনা। তেন্তে পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম ষ্টেপটো হ'ল ক্লিনজিং। তাৰ কাৰণে মই এখন প্লেট লৈ লৈছোঁ, আপোনালোকে বাউলো লৈ ল'ব পাৰে, মানে বাতি লৈ ল'ব পাৰে। আৰু সেই প্লেটখনত মই লৈ লৈছোঁ কুহুমীয়া পানী। এতিয়া তাত 1 স্পুন নিমখ মিহলাই ল'ম আমি। এয়া মই নিমখ মিহলাই লৈছোঁ। এতিয়া আমি সেই নিমখ পানীত হাত দুখন ডিপ কৰিম। যেতিয়া আমি গৰম পানীত এনেকৈ হাত দুখন ডুবাই ৰাখিম, তেতিয়া হাত দুখনৰ মাছল খুব ৰিলেক্সড হ'ব, আৰু লগতে নিমখ ইউজ কৰাৰ কাৰণে আমাৰ যিবোৰ ডেড চেলছ আছে সেইবোৰ চাফা হৈ যাব। আৰু নিমখ পানীয়ে আমাৰ প'ৰ্ছবোৰ চাফা কৰাত হেল্প কৰিব। এনেকৈ আপোনালোকে 2 to 3 মিনিটছ ক্লিনজিং কৰিব। ছেকেণ্ড ষ্টেপটো হ'ল এক্সফলিয়েশ্যন, আৰু এইটো ষ্টেপত আমি আমাৰ হাত দুখন এক্সফলিয়েট কৰিম, মানে ডিপ ক্লিনজিং কৰিম। তাৰ কাৰণে মই লৈ লৈছোঁ চেনি 2 চামুচ। তাত মই মিহলাই ল'ম 1 স্পুন মৌ। এয়া অৰ্গেনিক হয়, আৰু অৰ্গেনিক কোকোনাট অইল 1 স্পুন। এতিয়া মই ইয়াত মিক্স কৰিম হাফ নেমু। এই গোটেই বস্তুখিনি আমি ভালকৈ মিহলাই ল'ম। ইয়াতে লৈছোঁ আমি 2 স্পুন চুগাৰ, 1 স্পুন অৰ্গেনিক হানি, 1 স্পুন অৰ্গেনিক কোকোনাট অইল, আৰু আধা নেমু টেঙাৰ ৰস। আপোনালোকে ইচ্ছা কৰিলে কোকোনাট অইলৰ ঠাইত অলিভ অইল ল'ব পাৰে, আৰু যদি অৰ্গেনিক হানি নাই তেতিয়াহ'লে ঘৰত যি হানি ইউজ কৰে সেয়া ইউজ কৰিব পাৰে। এতিয়া আমি এই যিটো পেষ্ট, সেই পেষ্টটোৰে হাত দুখনত মাছাজ দিব লাগিব। এয়া চাওক, মই লৈ লৈছোঁ চেনি আৰু নেমু টেঙা খুব ধুনীয়া এক্সফলিয়েটৰ হয়। চেনিয়ে আমাৰ স্কিনত থকা ডাৰ্ট, মানে লেতেৰা বস্তুবোৰ আঁতৰোৱাত সহায় কৰে।
আৰু নেমু টেঙাত থাকে ভিটামিন সি আৰু ভিটামিন সি ইউজ কৰিলে আমাৰ স্কিনৰ ডিপ ক্লিনজিং হয় হানিও আমাৰ স্কিনৰ কাৰণে খুব ভাল হয় খুব হেলদি আপোনালোকে মাসাজটো খুব বেছি ফোর্সফুলি দিব নালাগে আৰামকে দিব আৰু কোকোনাট অইল ইউজ কৰাৰ বাবে আমাৰ হাতৰ যি ড্ৰাইনেছ হেয়া নাইকিয়া হৈ যাব আপোনালোকে এই কিউটিকলছবোৰ মাসাজ দিব নখৰ সাইডবোৰটো এনেকে ধুনীয়াকৈ মাসাজ দিব গোটেই দিন কাম কৰি দেন ঘৰলৈ আহি আপোনালোকে স্যানিটাইজ কৰে যিসকলে হ্যান্ড গ্লোভ ইউজ কৰে তেখেতসকলে গ্লোভ অতৰাই দিনটোত হাত দুখনে কিমান কষ্ট কৰে আপোনালোকে ভাবকচোন ড্ৰাইভিং দেন কম্পিউটাৰৰ কাম পাকঘৰৰ কাম আৰু এতিয়া কৰোনাৰ কাৰণেতো এনি টাইম স্যানিটাইজ কৰি থাকিবলগীয়া হৈছে এক্সফলিয়েশ্যন বহুতেই জৰুৰী হয় আপোনালোকে এই ষ্টেপটো কৰিব এয়া আপোনালোকে 2 মিনিটছ মান কৰিব আৰু লাষ্ট ষ্টেপটো হ'ল ময়শ্চাৰাইজেশ্যন যেনেকৈ আমি ফেচিয়েল স্কিনখনত ক্ৰীম লগাওঁ ময়শ্চাৰাইজাৰ লগাওঁ ঠিক তেনেদৰে আমি হাততো ক্ৰীম লগাব লাগে ড্ৰাই হেণ্ডছৰ কাৰণে আপোনালোকে ডিপ অইলি ক্ৰীম ইউজ কৰিব যেনেকৈ আমি ফেচিয়েল স্কিনখনত ক্ৰীম লগাওঁ ময়শ্চাৰাইজেশ্যন কৰোঁ ঠিক তেনেদৰে আমি হাততো কৰিব লাগিব এই ক্ৰীমটোৰ নাম হ'ল কোটাৰিল ক্ৰীম আৰু এই ক্ৰীমটো মোক এগৰাকী স্কিন বিশেষজ্ঞই মানে ডাৰ্মাটলজিষ্টে প্ৰেছক্ৰাইব কৰিছিলে তেতিয়াৰ পৰা মই এই ক্ৰীমটো ইউজ কৰোঁ খুব ধুনীয়া হয় আপোনালোকৰ হাতত ড্ৰাইনেছ নাইকিয়া কৰি দিব লগতে কিউটিকলছ ষ্ট্ৰং হৈ পৰিব আৰু এটা খুব ধুনীয়া কথা এই ক্ৰীমটোৰ এয়াই যে আপোনালোকৰ নখৰ যেটো ন্যাচাৰেল শাইনিং আছে হেয়া মেইনটেইন থাকিব এই ক্ৰীমটো আপোনালোকে যিকোনো ফাৰ্মাসীত পাব নাইবা মই অনলাইন লিংক শ্বেয়াৰ কৰি দিম আপোনালোকে তাৰ পৰা কিনিব পাৰিব ডিপ ময়শ্চাৰাইজেশ্যন খুব ইম্পৰ্টেণ্ট হয় আমাৰ স্কিনৰ কাৰণে যেহেতু স্কিন ড্ৰাই হয় ড্ৰাই স্কিনক এক্সট্ৰা কেয়াৰ লাগে সো আপোনালোকে স্কিনখনৰ কেয়াৰ ল'ব ইয়াৰ বাহিৰেও যিকোনো ক্ৰীম আপোনালোকে ইউজ কৰিব পাৰে ভেসলিন ক্ৰীম ইউজ কৰিব পাৰে নাইবা ব্লছম এণ্ড কোচাৰৰ ক্ৰীম আহে হেয়া ইউজ কৰিব পাৰে খাদীৰ ভাল হয় যিকোনো ক্ৰীম আপোনালোকে ইউজ কৰিব পাৰে যিকোনো ময়শ্চাৰাইজাৰ আপোনালোকে ইউজ কৰিব পাৰে বাছ হেয়া অইলি হ'লে ভাল হয় কাৰণ যেহেতু স্কিন আমাৰ ড্ৰাই সো অইলি ক্ৰীম আমাৰ কাৰণে ভাল ইয়াৰ বাহিৰেও আপোনালোকে এটা কথা মন দিব যদি ক্লিনজিং নাইবা এক্সফলিয়েশ্যন কৰাৰ আপোনালোকৰ সময় নাই কোনো কথা নাই কিন্তু যেটো লাষ্ট ষ্টেপ ময়শ্চাৰাইজেশ্যন হেতু আপোনালোকে কেতিয়াও স্কিপ নকৰিব ডেইলি ৰাতি শুৱাৰ আগত হাত দুখনত ক্ৰীম ঘঁহিহে আপোনালোকে শুবলৈ যাব কাৰণ গোটেই দিন আমি কাম কৰোঁ হাতত ড্ৰাইনেছ আহে পানী চুই থাকোঁ স্যানিটাইজাৰ ইউজ কৰোঁ সো সেই ড্ৰাইনেছটো নাইকিয়া কৰিবলৈ শুৱাৰ আগত ডিপ অইলি ক্ৰীম আপোনালোকে হাতত ঘঁহি শুলে নেক্সট মৰ্নিঙত আপোনালোকে পাব খুব সফট বেবি স্কিন এই যে হোম ৰেমেডিবোৰ আমি ট্ৰাই কৰোঁ হেয়া এক্সটাৰ্নেল হয় মানে বাহ্যিকভাৱে আমি ইউজ কৰোঁ কিন্তু স্কিন হওক হেয়াৰ হওক আৰু গোটেই বডিৰ যেটো স্বাস্থ্য মানে যেটো এটা হেল্থ হেতু ঠিক ৰাখিবলৈ আপোনালোকে ডায়েট ভালকৈ ল'বই লাগিব এইবোৰ লগাই থাকক ক্ৰীম অইল যিমানবোৰ বস্তু আছে সেইবোৰ আপোনালোকে ইউজ কৰক তাৰ বাহিৰেও আপোনালোকে খাব লাগিব হেল্দি ডায়েট কাৰণ যদি ইণ্টাৰনেলি আপোনালোকে ডেফিচিয়েঞ্চিত ভোগে মানে ধৰক আপোনালোকৰ ভিটামিন সিৰ অভাৱ হৈছে নাইবা ভিটামিন ডিৰ অভাৱ হৈছে তেতিয়াহ'লে আপোনালোকৰ শৰীৰত বহুত প্ৰব্লেমে দেখা দিব তেতিয়া যদি আপোনালোকে বাহ্যিকভাৱে কিবা ক্ৰীম লগায় ফেচ পেক লগায় হেয়া কিন্তু একদমেই বেনিফিচিয়েল নহ'ব কাৰণ আমাৰ শৰীৰৰ যেটো ইণ্টাৰনেল হেল্থ সেইটোৱে আমাৰ বাহিৰত দেখা দিয়ে মানে যদি এটা হেল্দি ইণ্টাৰনেল বডি থাকে তেতিয়াহে আপোনালোকৰ বাহ্যিকভাৱে আপোনালোকে এটা ধুনীয়া ফিগাৰ ধুনীয়া স্কিন নাইবা ধুনীয়া এটা স্বাস্থ্য পাব সো এটা হেল্দি ডায়েট আৰু ৱাটাৰ 3 লিটাৰ ৱাটাৰ আপোনালোকে ডেইলি খাব লাগিব যেতিয়া আমি ডেইলি 3 লিটাৰ্ছ ৱাটাৰ খাম তেতিয়া বডিৰ কাৰণে সেই টক্সিনছবোৰ বাহিৰ কৰিবলৈ ইজি হৈ যাব
ইউৰিন আৰু ঘামৰ সহায়ত আমাৰ বডিৰ টক্সিনছবোৰ বাহিৰলৈ ওলাই যায় সো আপোনালোকে পানী ভালকৈ খাব ডায়েট এণ্ড ৱাটাৰ দেন এই এক্সটাৰ্নেল বস্তুবোৰ আপোনালোকে ইউজ কৰক আই এম চিয়'ৰ এই ভিডিঅ'টো বহুত লোকৰ কাৰণে হেল্পফুল হ'ব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেয়া ফ্ৰী হয় আপোনালোকে বাৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মিছ কৰিব বিচাৰিছে নাই নহয় জানো তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব কাৰণ বেল আইকনটো ক্লিক কৰিলে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়ত পাই থাকিব আৰু ঘৰতে বহি আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব পাৰিব এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম মই গীতাঞ্জলি আজিৰ কাৰণে আপোনালোকৰ পৰা বিদায় লৈছোঁ আপোনালোকলৈ সুস্বাস্থ্য শান্তি আৰু সমৃদ্ধি ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি লাভ ইউ অল